हेलो फ्रेंड সকলোকে মোৰ পেজটোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে দেই। এয়া জোৰণৰ ভিডিঅ'টো সাঁচি থৈছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। ৰাতিপুৱা বুলি ক'ব নোৱাৰি, যিহেতু এতিয়া প্ৰায় 10টামান বাজিছে। ঘৰত যাবলৈ ৰেডি হৈছোঁ, মানে ঘৰত সাজি কাচি যাবলৈ ৰেডি হৈছোঁ, যিহেতু ঘৰত আলহীবোৰ বহুত আছে। আমি ইয়াতেই আছিলোঁ, আজি গৈ পিনি আকৌ ৰাতিলৈ আহিম চাগে, দেখা যাব মানে কি হয়। সাজি কাচি ভণ্টি জোৰোণ বুলি ওলাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। এনেকৈ ঘৰৰ বিয়া বজাৰতে সাজা যায় হয়নে? সাজি কাচি মানে নিজৰ ঘৰৰ যিবোৰ বিয়া সেইবোৰতে বেছি সাজোন কাচোন হয়। এয়া মনজনীক চাওক ধুনীয়াকৈ ওলাইছে মাহীৰ বিয়ালৈ। কেনেকুৱা লাগিছে জনাব আমাক। আৰু ইপিনে সেৱা কৰি ওলাইছোঁ ঘৰলৈ বুলি। ওলাই দেখিছোঁ মাতুক ধুনীয়াকৈ সজাই পৰাই থৈছে। হয়তো মই ৰীল দি আছিলোঁ। এয়া আমাৰ চন্দ্ৰাণী, তাই গৈ আছে জোৰণলৈ। গৈ দেখিলোঁ মাতুৰ এটা ধুনীয়া কইনা পুতলা লোক। এয়া চাওকচোন মোৰ ভণ্টিৰ মাতু, লাগিছেনে ধুনীয়া? সকলোৱে সঁচা ক'বচোন আৰু আশীৰ্বাদ কৰিব, তাৰ যুগ্ম জীৱনটো জানো সুখী হৈ পৰে। এয়া কেমেৰামেনে তাইক পোষ্ট দিব কৈ আছিলে, এনেকৈ কৰা তেনেকৈ কৰা। যিয়ে নহওক দেখিয়ে কিবা এটা ভাল লাগি গৈছে। মোৰ মাতৃজনীক এনেকৈ দেখি পিনে কইনাৰ ৰূপত দেখি কিবা এটা মানে কি যে ক'ম আৰু, ভালো লাগিছে দুখো লাগিছে। ডাঙৰ হৈ গ'ল, বিয়া হৈ যাব এতিয়া, মানে কি ক'ম আৰু। সেইদিনাৰ পৰা বিয়া 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 কৰোঁতে বিয়া আহি পালেহি। এয়া পুষ্পা বা যোনে সজাইছে, আপোনালোকে সকলোৱে চাগে চিনিয়ে পায়, যোনে ৰঙিয়াৰ বুলি হয় দেই, বাহিৰৰো চিনি পায় বাৰু। এয়া নিয়ম মাহীহঁতে ধুনীয়াকৈ কিবাকিবি কলগছৰ এইবোৰ নিয়ম থাকে যে, তেনেকৈ কৰি আছে। বিয়া লাগিছে আৰু সকলোৰে। আপোনালোকে বিয়াৰ বাৰু ভিডিঅ' ইমান ভালদৰে কৰা নাই, কিন্তু যিখিনি কৰিছোঁ সেইখিনিহে দেখাইছোঁ। এইপিনে বিয়াৰ গীত শুনক। ভাল লাগে ন এনেকৈ বিয়াৰ গীত শুনি? ওপৰত লৈ যাওঁ বলক। এয়া খানাৰ তৈয়াৰী কৰিছে, মানে জোৰোণৰ মানুহখিনি অতিথি আপ্যায়ন কৰিবৰ কাৰণে গোটেইখিনি ৰেডি কৰিছে। সকলোকে যেনো ভালকৈ এসাঁজ খুৱাব পাৰোঁ। এইপিনে গোটেইবোৰ, এইপিনে পাতত দিয়া মাছ বনাইছিলে, ভাপা মাছ পাতত দিয়া কলপাতত। কোনে কোনে খাই ভাল পায়, স্পেচিয়েল আছিলে আমাৰ বিয়াৰ এইটোৱে। এইবাৰ পাতত দি পিনে বনাইছিলে কলপাতত, খুব টেষ্টি হৈছিলে মাছখিনি। খোৱা লোৱাখিনি খুব ধুনীয়া হৈছে। আনপিনে মই ওপৰত আহোঁতে তলত জোৰোণ পিন্ধাবলৈ মানুহখিনি আহিয়ে পালে। অকণমানেই ভিডিঅ' কৰিব পাৰিছোঁ দেই, যিখিনি পাৰিছোঁ সেইখিনিহে ভিডিঅ' কৰিবলৈ লৈছোঁ। এয়া হালধীয়া কৰি যি পিন্ধাই আছে, মানে যিখিনি জোৰোণ পিন্ধাব, তাই হৈছে মাতুৰ জায়েক শেৱালি। দুয়োকে একেই দেখিব চাবচোন, বায়েক ভনীয়েকৰ দৰে। মা আহিব নোৱাৰিলে, গাটো অকণমান বেয়া হৈ থাকিলে, সেইকাৰণে মা নাহিলে। শেৱালিয়ে এয়া মাতুৰ জোৰোণৰ নিয়মখিনি কৰিব। আৰু এয়া নীলাজী পিন্ধি আছে, তাৰ বেষ্ট ফ্ৰেণ্ড হয় সৰজু। খুব মৰমীয়াল, খুব মৰমলগীয়া ছোৱালী এজনী সৰজু, খুবেই মৰম লাগে কথা বতৰা। এয়া মাতুৰ বেষ্ট ফ্ৰেণ্ড হয়। আৰু পিনে এয়া মাতুৰ বাইদেৱে জোৰোণ পিন্ধাই আছে। কিবা এটা ভাল লাগে, কিবা এটা ভয়ো লাগে, কিবা এটা ভালো লাগে ন। আৰু নিজৰ কাৰণে মনত পৰি যায় যে নিজৰ জোৰোণত যে কি হৈছিলে। মোক কিন্তু মোৰ শাহু মায়ে পিন্ধাইছিলে। এইপিনে আমাৰ কেমেৰামেনকেইটাকো দেখাই দিছোঁ, নজনা নিচনা চাগে কমেই অলপ খুবেই হয়নে? যোনে আমাৰ ৰঙিয়াৰ পিনেও হয় তেওঁলোকে চিনিয়ে পাব। এইপিনে ধুনীয়াকৈ জোৰোণৰ নিয়মখিনি কৰিছে, আৰু মই অকণমান আপোনালোকক দেখুৱাই গৈছোঁ। চাওকচোন কিমান যে কি নিয়ম ন। সকলোৰে নিয়ম থাকে, কিন্তু আমাৰ নিয়মবোৰ অকণমান বেলেগ। অসমীয়া নিয়মবোৰ আৰু বেলেগৰ বেলেগ নিয়ম হয়নে নাই? ইপিনে আমি জোৰোণ পিন্ধাই আছে, আৰু ইপিনে আমি গোটেইকেইটাই জোৰোণ পিন্ধোৱা চাই আছোঁ। খুব ভাল লাগে জোৰোণ পিন্ধোৱা চাই পিনে। তাৰপিছত এয়া আহিলে আমাৰ মেইন ছেটযোৰ দিয়াৰ সময়, চাদৰখন দিয়াৰ সময়। এনেকৈ দিছিলে। পিছত কেমেৰামেনকেইটা কৈছে নাই এনেকৈ নহওক, এনেকৈ দিয়ক। বাপৰে আজিকালিও যে কেনেকুৱা কি ন। আমাৰ দিনত আকৌ তেনেকুৱা নাছিলে। বেছি বয়সত বিয়া হোৱা নাই, তথাপি এই কমকেইটা দিনতে ইমানেই চেঞ্জ হৈ গৈছে যে আৰু কি ক'ব আৰু। যিয়ে নহওক সময়ৰ লগে লগে আমিও চেঞ্জ হ'ব লাগিব ন। এয়া শেৱালিও চেঞ্জ কৰিছে ধুনীয়াকৈ। এবাৰ লাহেকৈ মাতুক উৰণিখন দিছে আকৌ কইনা সাজৰ। এয়া চাওকচোন কি মৰম এৰি দিছে, একেবাৰে ভাল লাগিছেনে? দুয়োজনীকে আশীৰ্বাদ কৰিব দেই, সদায় জানো ইহঁতে এনেকৈ হাঁহি থাকে। আৰু আশীৰ্বাদ কৰিব মালৈ, মাও জানো গাটো সোনকালে ভাল পায়। মা আহিলে আমাৰ বহুত ভাল লাগিলে হয়। বহুত ৰখি আছিলোঁ মাক লগ পাম বুলি, কিন্তু মাৰ গাটো অকণমান বেয়া হৈ থকাৰ কাৰণে, এতিয়া মা বুলি কৈছোঁ যে মাতুৰ শাহু মা, তেওঁৰ গাটো বেয়াৰ কাৰণে তেওঁ আহিব নোৱাৰিলে। কিন্তু সকলোৱে আমি বহুত মিছ কৰিছোঁ। এইখিনি যে কিবাকিবি এনেকৈ বেঙেনা লগাই দিব লাগে, এইপিনে তামোল,
দৈ এনেকৈ কিবা কিবি কৰি আছিলে। নিয়মখিনি অকণমান সাঁচি থ'লোঁ, হয়তো এতিয়া সিহঁতে দেখিব, তেতিয়া ভাল পাব হয় নাই। কেতিয়াবা মন কৰিলে চাবও পাৰিব ভিডিঅ'টো ওলাই পিনে মোৰ জোৰোণ পিন্ধাই থকা ভিডিঅ'খিনি, বা যাৰে মন যায় গোটেইবোৰ নিয়ম কৰাই আছে। মই ভিডিঅ' অকণমান কৰি থৈ দিছিলোঁ। বাকী বিয়া কাম কৰি কৰি ভাগৰি থাকিছিলোঁ আৰু খুব ভাল লাগিছিলে। এইপিনে চাহ খোৱা পৰ্ব আহিছিলে, সকলোৱে চাহ তাহ খাবলৈ গ'লে, আমিও চাহ খাবলৈ, কিন্তু মাত্ৰ চাহ খাবলৈ যোৱা সময়ত মই অকণমান ভিডিঅ' কৰি থলোঁ। চাহত খুৱাইছিলোঁ পিঠা, লাড়ু, জেলেবি, নিমকি আৰু বা কি আছিলে কাজু বৰফি, এনেকুৱাকৈ খোৱালোঁ দেই চাহখিনি। তাৰপিছত আৰু কি নাচা নাচা নাচা, আৰু কইনাৰ বিয়া নানাচিবনে? যিমান আছে আমি গোটেইবোৰে নাচাত লাগিছোঁ। খুব ভাল লাগিছিলে সেই সময়কণ। এনেকুৱা লাগিছে এই সময়কণ আকৌ লৈ আহোঁ নেকি। ইমান যে ব্যস্ততা লাইফতো মানে বিয়াখন পালে গোটেইবোৰ ঘৰৰ মানুহ লগ হৈ পিনে আমাৰ সংগীতা বা জুৰি, মুনমি, সৰু মানে ফ্ৰেণ্ড, আমাৰ কণিকা, চুকু, মন্টি, আমাৰ আলহীয়ে দেই, এইবোৰ চব আলহী, গোটেইবোৰ আহিছোঁ আৰু এপাক এপাক নাচিছোঁ। কিয় নানাচিম বাৰু, ভণ্টিৰ বিয়া নাচিব লাগিব ন। আৰু বিহুটো মেইন, বিহু নহ'লে একো প্ৰগ্ৰেমেই নহয় আমাৰ, হয়নে নাই। বিহু নাচিবই লাগিব। ভালদৰে নাচিব নাজানো, তথাপি আৰু এপাক এপাক থোপাক লগাইছোঁ আৰু বিয়া বুলিতো ফূৰ্তি অকণমান কৰিবই লাগিব ন। ইমান দিন দৌৰা দৌৰি কৰিছোঁ যেতিয়া, আজিতো বাপেকে নাচিমে আৰু, যি হ'ব হ'ব। যিয়ে নহওক সকলোৱে কঁকাল ঘূৰাই ঘূৰাই এপাক নাচিছোঁ আৰু ভোক লগাইছোঁ, আকৌ ভাত খাব লাগিব নহয়। সকলোৱে বহুত ফূৰ্তি কৰিছে আৰু সকলোকে অশেষ অশেষ ধন্যবাদ। মোৰ ভণ্টিৰ বিয়াত আহি ইমানখন সময় দিয়াৰ বাবে, ইমানখন ফূৰ্তি কৰাৰ বাবে সকলোকে অশেষ ধন্যবাদ। এই ভিডিঅ'টো আপোনালোকে চালে সকলোৱে ভাল পাব, সকলোৱে চাব, শ্বেয়াৰ কৰিব, আৰু কিবা ভুল পালে শুধাই ল'ব। আমাৰ কইনাক চাওকচোন, একদম দৰাক পোৱা আখেৰে একেবাৰে কঁকাল ঘূৰাই নাচিছে। চাওকচোন, একেবাৰে নাচিছে। মানে কি জানে, আমি ইমান সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ ন, 4জনী ভনীয়েকৰ মাজত ভাবকচোন কেনেকুৱা মৰম থাকিব। আমি কেতিয়াও লগৰবোৰো ইমান ফিলে নকৰিলোঁ, কাৰণ আমি সুখেই হওক দুখেই হওক 4জনীয়ে সৰুৰ পৰা একেলগেই ডাঙৰ হৈ দুখ কষ্টৰে যেনেকৈ পাৰোঁ। আজি মানে আমি নাচা দেখা পাই তাইও থাকিব পৰাই নাই, গোটেইকেইজনী নাচিছে, তাইও নাচিছে। আকৌ কইনা হ'ল কি হ'ল, নাচিবতো লাগিবই। এনেকৈ পুগুল আমাৰ মৰমৰ নেহাজনীক চাওক, কি ধুনীয়াকৈ পুতলাৰ দৰে নাচি আছে। আমাৰ খুব মৰমৰ নেহা দেই, আমাৰ সৰু ভণ্টিৰ দৰে হয় মোৰ। তাৰপিছত আৰু কি গোটেইবোৰ নাচিছে আৰু মই ভিডিঅ' কৰি গৈছোঁ। নাচি ইমানেই ভাগৰি থাকিছোঁ কি যে বিয়া এতিয়া ভাতে খাবলৈ মন গৈছে, বহুত ভোক লাগিছে। ইপিনে গৰমো লাগিছে জানেনে, ভাবিছে আজি ইমান গৰম লাগিছে, কাইলৈ আকৌ কি হ'ব। যিয়ে নহওক সকলোৱে নাচি ভাগৰি পৰাত ভাত খাবলৈ যাব কৰিলোঁ, আৰু আলহীখিনিকো মাত দিলোঁ, মানে মাতটো লগাব লাগিব ন। তাৰপিছত জিতা ধুনীয়াকৈ নাচিছে, ভণ্টিৰ বিয়াত ফূৰ্তি কৰিছে গোটেইবোৰ। আমি ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছোঁ। সেই সময়কণ দেখিছোঁ আৰু মোবাইলত থোৱাৰ কাৰণেহে আজি সেই সময়কণ চাবলৈ পাৰিছোঁ। ভিডিঅ'ত কৰিবলৈ দেখা পাম, কিন্তু ভিডিঅ'টো সঁচাই আৰু সদায়ে লগত ৰাখিব নোৱাৰে ন, মোবাইলটো যেতিয়া তেতিয়া উলিয়াই চাব পাৰিম বাৰু, নহয় জানো। আপোনালোকে তেনেকৈ ভাবেনে? কেতিয়াবা ভাল লগা সময়বোৰ মোবাইলত থৈ দিবচোন, চাব পিছত কিমান ভাল লাগে। ভাগৰি পৰিছোঁ দেই, আৰু নাচিবলৈ কাৰো যে সক্ষম নাই। তথাপিও মানে ই টানি নিয়ে সি টানি নিয়ে, নাচিব লাগে। নাচি দিনটো পাৰ কৰিলোঁ আমি। আৰু জোৰোণৰ মানুহখিনিকো সকলোকে মাত লগালোঁ, নহয় দেই, অকল নাচিয়ে আছোঁ। নাচা ভিডিঅ'খিনিত মই ইচ্ছা কৰি থৈ দিছোঁ, তেতিয়াহে মানে পিছত চাবলৈ পাৰিম আৰু সকলোৱে ধুনীয়াকৈ চাব পাৰিব। চাওকচোন, নেহা ইমান ধুনীয়াকৈ নাচি আছে, সকলোৱে ধুনীয়াকৈ নাচি আছে দেই। আমাৰ পেহী, বাপৰে বাপ কিমান যে নাচিছে। বিয়াখনৰ সকলোৱে বহুত কষ্ট কৰিছে, লগ ভাগ লাগি পিনে আমি বিয়াখনৰ কাম যিমান দূৰ আগুৱাই নিব পাৰি নিছোঁ দেই। আপোনালোকে ভিডিঅ'বোৰ চাব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ভাল লাগিলে সঁচাকৈ এটা লাইক কৰি দিব। এতিয়া লং ভিডিঅ' দিবলৈ মোৰ মনে নোযোৱা হৈছে জানেনে। আগৰ পেজটো মই বেয়াকৈ হেক কৰিলে, সৰস্বতী পূজাৰ দিনাখনেই মোৰ আগৰ পেজটো হেক হ'ল। আগৰ পেজটোৰ নাম আছিলে মোৰ মীনাক্ষী হুজুৰি দুনিয়া বুলি। কেনেকৈ হেক হ'ল এতিয়ালৈ মই ৰিকভাৰী কৰিবই নোৱাৰিলোঁ, বহুত চেষ্টা কৰিলোঁ, কি যে ক'ব। তাৰপাছত ভাতখিনি খোৱা দেখাইছোঁ দেই। ভাতত খাব বহিলোঁ, গোটেইবোৰ খোৱা হৈছিলে, আমি লাষ্টত খাব বহিলোঁ, মাহঁতেও বহিছে, সকলোৱে বহিছে ভাত খাবলৈ। ভাতখিনি খাই লৈছোঁ, যিহেতু ভাগৰো লাগিছে, খাবও লাগিব। ইপিনে মাহঁতো বহিছে, সকলোৱে বহিছে ভাত খাবলৈ। আৰু সঁচাকৈ খুব টেষ্টি হৈছিলে জোৰোণৰ ভাতখিনি খাবলৈ। অকণমান জ্বলা বনাইছিলে, তথাপি খুব টেষ্টি। হাঁহৰ কণী বনাইছিলে। তাৰপিছতে ভাত চাত খাই লোৱাৰ পিছতে তেওঁলোকক দৰা দলিবলৈ আমি ধুনীয়াকৈ মাতোৱে মানে ধুনীয়াকৈ দিলে আৰু, যে দৰা কালি সোনকালে আহিব, সোনকালে লৈ আহিব। এইবোৰ নিয়ম কৰা হোৱাৰ পিছত আমি ধুনীয়াকৈ ফটোশ্বুট কৰিলোঁ, ফটো উঠিলোঁ। তাৰপিছতে তেওঁলোকে যাবলৈ ওলালে, আমাৰো ভাগৰ লাগিছে। কাইলৈ আকৌ ৰেডি হ'ব লাগিব, যিহেতু কাইলৈ বিয়া, তেন্তে আগবঢ়াই দিব ওলাইছোঁ আমি। অকণমান আগত গৈছেই বাৰু, অকণমান কেইটামান ৰৈ গৈছিলে।
তাৰপিছত এয়া ভাগৰ যুগৰে একেবাৰে ৰাতিহে ভিডিঅ' কৰিবলৈ পাইছোঁ কাৰণ ইমান ভাগৰ লাগিছে নক'ব আৰু ভৰিৰে আজিয়ে খোজকাঢ়িব নোৱাৰা হৈ মানে সিদিনাখনেও খোজকাঢ়িব নোৱাৰা হৈ গৈছিলোঁ তাৰপিছত একেবাৰে ৰাতি একেবাৰে দেখাইছোঁ অকণমান ভিডিঅ' দেই বিয়াৰ ভিডিঅ' বাৰু অকণমান লৈ আহিম বেছি নাই কৰি পিনে খুৰী আহিছিলে ৰাতি ভাত সাজ খাবৰ কাৰণে কিবা কিবি ৰৈ গৈছিলে ন সেইখিনি বুলি মিলাই পেলাই খাওঁ যিহেতু কাইলৈ আকৌ আছেই তে ভিডিঅ'টো কেনেকুৱা পালে জনাব আজিলৈ এৰিলোঁ নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ মানে বিয়াৰ ভিডিঅ' লৈ আহিছোঁ সকলোৱে চাব ছাপোৰ্ট কৰিব মোক ফ'ল' কৰিব পেজটো যোনে যোনে এতিয়ালৈ কৰা নাই বাই বাই গুড নাইট লগ পাই আছোঁ বাই বাই